সুন্দৰ এইটো কি হয় ইমান ধুনীয়া নালাগে হৈ যাব হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল মই যিখন স্কুলত BA ট্ৰেইনিং কৰি আছোঁ ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ তাত 31 ডিচেম্বৰ বুলি বছৰৰ লাষ্টৰটো খানা খোৱা হয় এটা একেলগে মিলি পেলাই এটা ভোজ আমি খাওঁ সকলোৱে মিলি আমি বহুতখিনি এনজয় কৰিলোঁ তাৰে এটা মেমৰি হিচাপে স্মৃতি হিচাপে অকণমান সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ ৰাতিপুৱাই যিহেতু ৰ'দ দিয়া নাছিলে চ' আমি অকণমান জুই ফুৱালোঁ সকলোৱে মিলি তাৰপিছত লাহে লাহে ৰ'দ ওলালে আমি সকলোৱে বহিলোঁ চাহ খালোঁ এয়া আমাৰ মেথছৰ ছাৰে ফটো উঠি আছে আৰু আমাৰ হিন্দী বাইদেৱে ফটো উঠাই আছে চবে খালি ভিডিঅ' কৰি আছে গান নাচ চলি থাকোঁতেই ভাবিলোঁ এবাৰ পাকঘৰৰ পৰা আহোঁ কিনো ৰান্ধিছে চাই আহোঁচোন সেইটোতো এটা মজা নহয় জানো এয়া হৈছে মাংস চিকেন বহুতকেইটা আইটেম আছে একেবাৰে শেষত দেখুৱাই হৈছে কি আইটেম আমাৰ খানাটোত আছিলে এয়া মাটন কেৰাহীত ধুনীয়াকৈ ভাজি আছে ছাৰজনে ছাৰ বাইদেউ সকলোৱে মিলি পেলাই এই খানাটো আয়োজন কৰিছোঁ সুন্দৰ কৰি আছে ধুনীয়া কিন্তু গোলাকেইটা মোলৈ বাৰু তোমাৰ কিমান মৰম আছে কোৱা মোৰ চকুলৈ চোৱা হলৈ তাতে আছে যত সিমান চাগে সিমান আকাশতে যিমান তৰাই হ'বনে সিমান হলৈ তাতে আছে যত সিমান চাগে সিমান আকাশতে যিমান তৰাই হ'বনে সিমান নকওঁ নিজক সুধিছোঁ গান নাচৰ মাজে মাজে দেখুৱাই আছোঁ খানা এয়া দেখিছেনে বেঙেনা পুৰিছে এতিয়া পিটিকিব ধুনীয়াকৈ আলু মৰমেৰে বুক ভৰা জোনাকী ধৰা চিৰদিনে ৰ'ব জনাই কণ কণ জোনাকীয়ে কণ কণ পোহৰে এয়া দেখিছে আমি শিক্ষক শিক্ষয়িত্ৰীসকলে সকলোৱে মিলি পেলাই নাচিছোঁ বহুত বেছি এনজয়মেণ্ট হৈছে আকৌ দেখুৱাইছোঁ দেখিছে বেঙেনাবোৰ যে মানে গুচাই আছিলে বাকলি এতিয়া ধুনীয়াকৈ পিটিকি আছে বাইদেৱে আৰু লগতে এয়া হৈছে সৰু আলু ভাজি খানাত নহ'লে কেনেকুৱা হ'ব হয়নে নহয় এইটো বাদামেৰে ভাজিব খুব ধুনীয়াকৈ আৰু এয়া হৈছে বেচন কিহৰ কাৰণে হ'ব পাৰে বেঙেনা ফ্ৰাই অফক'ৰ্ছ হয়নে নচাই নাচি আছে খুবেই এনজয়মেণ্ট হৈছে বছৰৰ শেষ বুলি এনেকৈ বিদায় দিছোঁ যাতে আহি থকা বছৰটো আনন্দময় হয় 2025 ইয়েৰটোতো জানেই সকলোৱে কেনেকুৱাকৈ গ'ল 2026টো এনেকুৱা নহয়
তাৰ কাৰণে আমি তাক আনন্দৰে আদৰিব লাগিব। এনেকৈ থাকোঁতে আমাৰ খোৱাৰ সময় আহি গ'ল দেখোন। চাওকচোন, এয়া হৈছে বেঙেনা ফ্ৰাই বেচনেৰে। কি আইটেম আছে মই কৈছিলোঁ নহয় শেষত আপোনালোকক দেখাম বুলি। এয়া হৈছে চালেডটো লাগিবই। এয়া হৈছে নেমু, জলকীয়া, ভাত আৰু এইবোৰ এইবিলাক থৈছে যাতে ছাৰ্ভ কৰিব পাৰি। এয়া হৈছে দাইল আৰু এয়া হৈছে গুটি আলু ভাজি। বাদামৰ সৈতে ভাজিছে। এনেই পাপৰো দিয়ে, কিন্তু পাপৰটো একচুৱেলি ইয়াতে এক্সট্ৰাকৈ দিছে আমাৰ ইয়াতে, এটা বেলেগ। এইটো কি হয় ইমান ধুনীয়া, ভাল লাগিছে। মোৰ ল'ৰাই কৰে এটা, সি আমেৰে কৰে, অলপ কেক কৰিব পাৰি। নালাগে হৈ যাব। তেতিয়া আচলতে গোটেইকেইটা আইটেম দেখুওৱা নহ'লে। ইয়াতে মাটন আছে, চিকেন আছে, পনীৰ আছে, সেইবোৰতো দেখুৱাই নহ'লে তেতিয়া। সেইকাৰণে আকৌ এবাৰ ভালদৰে মই দেখুৱাই দিছোঁ। চাওকচোন, খাবলৈ কিন্তু বহুত সোৱাদ হৈছিলে সঁচাকৈ। একেবাৰে ঘৰুৱা খানা, বহুত বেছি টেষ্টি। থেংকছ ফৰ ৱাচিং। মেমৰি হিচাপে সাঁচি ৰাখিলোঁ।